নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এ জাৰ্নি অফ এ নিউ লাইফলৈ। মই যে গৈ আছোঁ ওচৰৰে এইবিলাক ৰেলৰ চিৰি দেখিছে আপোনালোকে, এইবিলাক মই দেখাই দি আছোঁ ভালকৈ। এইবিলাক চাওক, এই ৰেলৰ চিৰি এইবিলাক দেখিছেনে কিমান দূৰলৈ আছে। এই চাই লওকচোন কিমান দূৰলৈ আছে ৰেলৰ চিৰি এইবিলাক দেখিছে। এই ৰেলৰ চিৰিবিলাক যে আছে এইবিলাকেৰে ৰেল নচলে, গম পাইছে আপোনালোকে। এইবিলাকেৰে ৰেল নচলে, কিন্তু চলে ইয়াতে বেলেগ কিবা চলে। এই আপোনালোকে সদায় দেখি আহিছে যে ৰেলৰ চিৰিত অকল ৰেলেই চলে, সেইটো নহয় যে অকল ৰেলেই চলিব ইয়াতে। এই চিৰিবিলাক দেখিছে নহয়, এইটো চাইডত মই আহিলোঁ মানে গুচি আহিলোঁ। এই চিৰিবিলাকৰ এতিয়া মই এইটো চাইডৰ পৰাই দেখাই আছোঁ যে চিৰিবিলাকৰ ওপৰত কি চলে। এইখন চলিয়ে আছে, আপোনালোকৰ আগত মই দেখাই দি আছোঁ বেক কেমেৰাৰে। এই চিৰিৰ ওপৰত কিমান ডাঙৰ এটা মেচিন চলে, মানে যিটো আমি ক'ম ৰবট। তো ইমান ডাঙৰ ৰবট আপোনালোকে হয়তো অসমত দেখা নাছিলে বা অসমত থাকিব বুলি ভবাও নাছিলে যে ইমান ডাঙৰ ৰবট থাকিব পাৰে অসমত। আৰু এইবিলাক কনষ্ট্ৰাকশ্যন চাইট হয়, ইয়াতে ডাঙৰ ডাঙৰ ৰবটৰ দ্বাৰাই কামবিলাক কৰা হয়। সেইকাৰণে মই আপোনালোকক দেখাব বিচাৰিছোঁ যে চাওক, হয়তো বহুতে দেখা নাই কিমান ডাঙৰ ৰবট এটা চলি থাকে এই চিৰিবিলাকৰ ওপৰত। দেখাই আছোঁ বেক কেমেৰাৰে, চাই লওক ভালদৰে। এইটো চাওক আপোনালোকে, ইমান ডাঙৰ ৰবট এই চিৰিৰ ওপৰতে চলি আছে, দেখিছেনে? এই চিৰি এইবিলাক অলপ জুম কৰি দেখাই দিছোঁ। এই চিৰিৰ ওপৰতে দেখিছে ইমান ডাঙৰ ৰবট, এইটো মই ভালদৰে দেখাই দি আছোঁ। এইবিলাক এইটো এটা বহুত ডাঙৰ মেচিন হয়, এইটো দ্বাৰাতে বস্তুবিলাক মানে ডঙা পৰা কৰে। ধৰক যিবিলাক কামত হাজাৰ হাজাৰ মানুহ লগ লাগিলেও কৰিব নোৱাৰে, সেইবিলাক কাম এইটো মেচিনে অকলে কৰি দিয়ে। মানে কিমান ডাঙৰ মেচিন দেখিছেনে আপোনালোকে? গোটেই চাইড এটা কাভাৰ কৰি লৈছে গোটেই। আৰু এইবিলাক চকাবিলাক মই দেখাই আছোঁ, চাওক ৰেলৰ চকাৰ দৰে। ৰেলত যিবিলাক চকা লাগি থাকে চেম কালাৰৰ চকা হয়, এইবিলাক দেখিছে চেম চকা। আৰু ইমানকেইটা চকা আছে এটা মেচিনত। দেখিছে? আৰু আপোনাৰ এইটো চলিবৰ কাৰণে আপোনালোকে দেখিছেনে কিমান ডাঙৰ ডিজি এটা লাগে। এই ডিজিটো চলি থাকিলে এইটো চলি থাকিব মানে, দেখিছে আপোনালোকে? দেখিছেনে এইটো চলি আছে কি? মাজে মাজে ৰেলৰ দৰে উকিও মাৰে এইটোৱে। আৰে এইটো দেখাই আছোঁ আপোনালোকক, চাওক এইটো এটা আহি আছে, বস্তু দাঙি লৈ আহি আছে, চাই লওক কিমান ডাঙৰ, মানে কিমান ওজন দাঙিব পাৰে। মানে হাজাৰ হাজাৰ মানুহৰ কাম এটা মেচিনে কৰি দিব পাৰে। মানে এটা ভাবক আজিকালি কিমান মানে উন্নত হৈছে যে এইবিলাক গাড়ী গৈ আছে। চাইটটোৰ বিষয়ে মই আপোনালোকক পিছত সবিশেষ গোটাই দেখাম, কিহৰ চাইট কি কথা। এতিয়া আপোনালোকক মেচিনটো দেখাইছোঁ, আপোনালোকে চাওক এইটো দেখিছে কি দাঙি লৈ আহিছে, দেখিছে? চাওক কি কাৰুকাৰ্য, দেখিছে কিমান ওজন আছে, কিমান টন আছে, হিচাপ নাই এইখিনি। চাওক এইটো এটা, চাওক এইটো ইমান ডাঙৰ কংক্ৰিটৰ স্পেচিমেন এটা এইটো মেচিনে দাঙি লৈ যাব। চাওক কিমান ডাঙৰ স্পেচিমেন, যিটো সেই মেচিনটো দাঙি লৈ যাব। আপোনালোকক দেখাই আছোঁ, চাওক এই চলিছে মেচিন, দেখিছেনে কি দাঙিছে? চাওক হাজাৰ হাজাৰ মানুহৰ কাম এই এটা মেচিনে কৰিছে অকলে। এই দাঙিছে আপোনালোকে দেখিছে, অলপ অলপ মেচিন চলি আছে, মই দেখাই আছোঁ গোটেইখিনি। কি অদ্ভুত মানে কাৰিকৰী, মানে প্ৰযুক্তি আজিকালিৰ। ধৰক ইমান মানে হাজাৰ হাজাৰ মানুহৰ কাম একেলগে কিমান কম টাইমৰ ভিতৰত কৰি দিছে। যিখিনি কাম এইখিনি কাম ধৰক মানুহে কৰিলে কিমান দিন লাগিল হয়। কি অদ্ভুত কাৰিকৰী কৌশল। এইটো চাওক দাঙি দিলে দেখিছেনে? কি দাঙি দিলে দেখিছেনে? পুৰা দাঙি দিলে, দেখিছে? ওপৰত উঠাই লৈ যায় আছে। এতিয়া ইয়াৰ পৰা চিফ্ট কৰিব মানে বেলেগত, চাই লওক। ইফালে এইটো আৰু এইফালে এইটো দেখিছে, এইটো লৈ আহিলে ইয়াতে এতিয়া ফাৰ্মাত বহাই দিব। কিমান শ কুইণ্টল আছে, হিচাপ নাই ইয়াতে। এইটো মানে ফাৰ্মাত সেইটোত
অকলে এটা মেচিনে দাঙি লৈছে দেখিছে আৰু এইফালে এইটো দেখিছে কিমান ওপৰলৈ দাঙি দিলে এতিয়া ইয়াৰ পৰা এতিয়া শিফ্ট কৰিব এইটো লৈ যাব ভাবক এইটো কিমান ডাঙৰ মেচিন হ'ব পাৰে আৰু কিমান শক্তিশালী হ'ব পাৰে মেচিনটো এতিয়া ইয়াৰ পৰা নিব লাহে লাহে কিমান ওপৰলৈ দাঙি দিছে দেখিছেনে পুৰা ওপৰত উঠাই দিছে ইয়াৰ ওপৰলৈ দাঙি লৈ গৈছে ঠিক আছে ধন্যবাদ সকলোকে যে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু আগলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দেখাই থাকিম আপোনালোকক এইটো ছাইডৰ বহুত ভিডিঅ' বনাব লগা আছে বহুত দেখাব লগা আছে যিবিলাক আমাৰ ধৰক দেখা পোৱা নাই বহুতে এইবিলাক বস্তু চাব লাগে আৰু শিকিব লাগে কিছুমান বস্তু যে এনেকুৱা হয় আমাৰ অসমতে হৈ আছে এনেকুৱা কাম এনেকুৱা ধৰক বাহিৰত মানুহবিলাকে দেখিছে বাহিৰত বহুত এনেকুৱা কাম হৈ আছে কিন্তু আমাৰ অসমত ধৰক বহুতে নাভাবে ধৰক এনেকুৱা কাম যে হ'ব পাৰে কৰি আছে চাই লওক কি দেখাব পাৰোঁ ভৱিষ্যতে আপোনালোকে আৰু কিমানখিনি বা দেখাব চান্স পাওঁ আৰু ঠিক আছে আপোনালোকে মোৰ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব ধন্যবাদ